হেল্ল' এভৰিৱান, বহুত দিনৰ পৰা ল'ম বুলি ভাবি থকা বস্তু এটা আজি ফাইনেলি ল'বলৈ বুলি আহিলোঁ। লগত আহিছে বিতুপন আৰু ভণ্টি, আৰু আহি পালোঁ আমি বেঙেনা খোৱা হণ্ডা ডিলাৰলৈ। আৰু এতিয়া আমি তিনিওটাই আৰু ভিতৰলৈ সোমাই গৈছোঁ। তাৰপৰা আৰু কোনখন কি লওঁ দেখাই আছোঁ আপোনালোকক। এতিয়া ধুনীয়াকৈ আহি পোৱাৰ পিছত আমি অকণমান চাহ দিলে, আমাক চাহ খালোঁ। তাৰপিছত ইফালে দাদাজনে কাগজ পত্ৰ কৰি আছে আৰু ইফালে আমিও বহি আছোঁ আৰু ডকুমেণ্টছখিনি দিয়াৰ পিছত। তাৰপৰা এইফালে আমি চাই আছোঁ স্কুটি। তাৰপিছত আহি পালোঁ আকৌ জেৰক্স কৰিবৰ কাৰণে, যিহেতু ষ্টাইল বজাৰৰ ওচৰতে জেৰক্সৰ দোকানখন আছিলে, সেইকাৰণে ধুনীয়াকৈ আহি জেৰক্স কৰি গৈছোঁ। আৰু এতিয়া গৈ পেলাই ধুনীয়াকৈ আমি স্কুটিখন চইচ কৰিলোঁ আৰু এতিয়া জেৰক্সখিনি দি লওঁ। জেৰক্সখিনি দিয়াৰ পিছত পে'মেণ্টখিনি ধুনীয়াকৈ কাগজ পত্ৰ আৰু কিবাকিবি কৰিব আছে, সেইখিনি কৰাৰ পিছত আৰু ধুনীয়াকৈ আমাৰ স্কুটিখন আমি চইচ কৰিলোঁ যেতিয়া, আৰু এতিয়া অকণমান ক্লিন কৰিব দিব স্কুটিখন। এইফালে ঠাণ্ডা খাই পেলাই একদম টোপনি আহি গৈছে, যিহেতু বহুত টাইম লাগে, সেইকাৰণে আৰু অকণমান টোপনি নিচিনা লাগি গৈছে। আৰু এইফালে পইচাখিনি হিচাপ কৰি দি আছোঁ আৰু ধুনীয়াকৈ এইফালে দিব লৈছে আৰু পইচাখিনি। আৰু এইখিনি ধুনীয়াকৈ দিয়াৰ পিছত আমাৰো ভোক লাগিছে, সেইকাৰণে আমিও কিবা এটা খাবলৈ বুলিকৈ আহিলোঁ। আৰু এইফালে ধুনীয়াকৈ সিহঁতে খাইছে চিকেন চাওমিন, যিহেতু মই আজি নাখাওঁ সোমবাৰ কাৰণে, আৰু সেইকাৰণে সিহঁতেই খাইছে। আৰু মই সিহঁতৰ লগত এনেই আহিছোঁ, আৰু যিহেতু মোৰ স্কুটি কামৰ কাৰণেহে আহিছোঁ, সেইটো কাৰণে সিহঁতি খাইছে, মই এনেই বহি চাই আছোঁ। এইফালে ধুনীয়াকৈ ফাইনেলি মোৰ স্কুটিখন লৈ ল'লোঁ। কেনেকুৱা লাগিছে কালাৰটো ক'ব। আৰু এতিয়া মোক বিতুপনে ঘৰত থৈ আহিলে, তাৰপিছত স্কুটিখন ল'বলৈ বুলি আহিলে। আৰু ভণ্টিটো ডিলাৰতে আছিলে, তাই আৰু সিয়ে ধুনীয়াকৈ স্কুটিখন লৈ আহিছে, আৰু আহোঁতে অলপ মিঠাইও লৈ আহিলে। আৰু অহাৰ পিছতে মায়ে গেটৰ ওচৰতে ধুনীয়াকৈ অলপ পূজা কৰি দিছে। আৰু এইফালে বিতুপনে নাৰিকল এটা ভাঙি অলপ পানীখিনি ছটিয়াই দিছে, যিহেতু আমাৰ ঘৰত এইটো ফাৰ্ষ্ট স্কুটি লৈছোঁ। আগতে এখন লৈছিলোঁ বাৰু, যিহেতু সেইখন ছেকেণ্ড হেণ্ড আছিলে, এইখন নতুন। আৰু এইটো কাৰণে আৰু ধুনীয়াকৈ মায়ে পূজা কৰি দিছে। আৰু বেলেগৰ কাৰণে এইটো সৰু হ'ব পাৰে, কিন্তু মোৰ কাৰণে বহুত বেছি ডাঙৰ, যিহেতু বহুত দিনৰ পৰাই মই ভাবি আছিলোঁ স্কুটি এখন ল'ম বুলিকৈ। আৰু এইখন মোৰ মাৰ বহুত পচন্দৰ স্কুটি হয়। এই স্কুটিখন মায়ে বহুত বেছি পচন্দ কৰে। তাৰপৰা সেইকাৰণে ধুনীয়াকৈ মাও একদম পূজা চূজা কৰি দিছে। আৰু নতুন বস্তু এটা ল'লে বহুত বেছি ভাল লাগে মনটো। আৰু এইফালে ধুনীয়াকৈ পূজা কৰি দি আছে মায়ে। আৰু মাক সুধিম এতিয়া চাব দিয়ে, মায়ে একদম কৈছে মজা লাগিছে বোলে। মায়ে একদম কৈয়ে আছে, নোলোৱা আগৰ পৰা মায়ে কৈ আছিলে এইখন স্কুটিৰ কথাই, এইখনে ল'বি, এইখন মোৰ বহুত পচন্দ লাগে, এইখনে ল'বি, এনেকৈ কৈ আছিলে। আৰু ফাইনেলি আজি তিনিওটাৰ মা বা বিতুপনৰ হেৰিত ল'ব পৰা হ'লোঁ আৰু স্কুটিখন। আৰু ধুনীয়াকৈ ল'লোঁ আৰু স্কুটিখন। আৰু এইফালে মায়ে একদম কৈছে একদম মজা লাগিছে বোলে। আৰু চবেই কৈছে বাৰু ভাল লাগিছে বুলিকৈ, কিন্তু মোৰতো বহুত বেছি ভাল লাগিছে, কাৰণ মই বহুত দিনৰ পৰা ভাবি আছিলোঁ ল'ম বুলিকৈ, কিন্তু ইমান জল্দি ল'ব পাৰিম বুলি ভবা নাছিলোঁ। কিন্তু ল'ব পাৰিলোঁ। আৰু ধুনীয়াকৈ স্কুটিখন পূজা চূজা কৰাৰ পিছত গামোচা এখনো পিন্ধাই দিছে, আৰু এতিয়া ধুনীয়াকৈ ভিতৰলৈ লৈ আহিছে। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পায়, তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজি ভিডিঅ'টো ইমানেই। বাই বাই।